এই ধাৰাচিঙে পাং না হাত কিমান এনেকৈ আৰু দিনটো পচি মত থাকবি অলপ কিবা কামত চামত ঠাণ্ডা চাণ্ডা মাৰছে নে নাই? মই এটা কথা ভাবিছোঁ, আমি তিনিও মিলি কিবা বিজনেছ আৰম্ভ কৰি দিওঁ নে কি কওঁ? কিবা বোলে সি বিজনেছ কৰে, হাতত কেইটকা আছে হা এটা? কেইটকা আছে তোৰ হাতত? অতীতলৈ যাম 1 চকলা মনে মন থাকে। অলপ কিবা এটা চিৰিয়াছ কথা ভাব না, সদায় এনেকৈ থাকবি নেকি? কেইদিনমান পিছত বেয়াত গ'লে চলিব লাগিব, কেনেকৈ চলিবি এইগিলাখন অলপ মাথা মাৰ, এতিয়া সৰু থকা নাই। চব কথাটা ফাল্টু নহয়, অলপ চিৰিয়াছ হলো। দে হ'ব দে। এই মোৰ থেপাৰ গাঁৱৰ লগ এটা দেউতাক মস্ত এটা বিজনেছমেন, কালি আমি তিনিও যাম, অলপ আলোচনা কৰিম, দিহা পৰামৰ্শ লৈ আহিম। আৰু বিজনেছ কৰিলে পেলাই মাথা লাগে। এতিয়া আমি এটা কাম কৰোঁ, তিনিটা আমি সাঁথৰ সোধোঁ, টান সাঁথৰ, মানে আমাৰ কিমান মাথা আছে আমি নিজে টেষ্টিং কৰি চাই লওঁ, কি ক? অ'কে, আই এম ৰেডি। কথা নাই, নো প্ৰব্লেম, মই আছোঁ ৰাজি। এতিয়া কথা হ'ল কি, এই জংঘলৰ পৰা অলপ চাইডত যাওঁ, এটা চিঙা জক আছে, যাই যদি জাগা পাই 1 চকলাই বিজনেছ ওলাই যাব, মেডিকেলত হৈ যাব বিজনেছ আমাৰ। সেইকাৰণে মই ক'ত বহিছোঁ দেখা নাই বেটাহাত, ক'ত বহিছোঁ? তলে যাওঁ হা, ইমান ভয় জকা খাই কেইটা মানুহ মচিয়ে মল্লি এনেকৈ কৰিম দে তথাপি গৈছে দেই ৰাস্তা। মই ফাৰ্ষ্ট প্ৰশ্ন সুধিম, হাততো মই সুধিম, আলি যায় মোৰ দাঙি চাই। চবেই জানে এইটো বেজি, চবেই জানে এইটো বেজি বুলি। এইবাৰ মে সোধে কামে 1 চকলাই পেটেদি খাই মুখেদি গ'লৈ, কৈছোন কোনে পাৰা? পেটেদি খাই মুখেদি গ'লৈ কি হ'ব পাৰে? পেটা সতীশ পাৰবি না? 1 চকলাই কথা নকওঁ, মই নৰা বস্তু কি যে আছে, চেপা পেটেদি খাই মুখেদি গ'লৈ, চেপা সেইটো নাজানা? বাপৰে বাপ, কি মালে কি খাই জন্ম দিছিলে মায়েৰে তোক, ইমান জানা না? ভাই কাকিমা জন্ম পাইছে, তাকো কৈছো ভাই মাল মাগুৰ হয়। সতীশ তই সোধ, কিবা এটা সাঁচি থৈছে, পাৰোনে নৰো? পালে নৰা মোৰ এনচাৰ দিবে, যদি পাৰা 10 টকা দিম, যিহৰাক পেকেটত দাম। ৰাতে সুধি আছো, সোধে 1 চকলাই, নৰাৰ কিবা মান আছে, কৈ আছো ময়ে কমে। তেন্তে এখন সাঁকো দি 3টা বস্তু পাৰ কৰিব লাগে, বাঘ, ছাগাল আৰু পাণ। 2টা বস্তু যাব পাৰে, মানুহটো থাকিল, আৰু এটা বস্তু যাব পাৰে, সিপাৰ হ'ব লাগে। তই কেনেকৈ নিব সেইটো কথা মোক বুজাই দিলি হ'ল। ফাৰ্ষ্ট বাঘটো লৈ যাব। বেটা বাঘটো নিলে দেখোন এবাকে ছাগালে পাণ খাই ভাল পাওঁ। বেটা মোক নোসোধা কিয়? ছাগালটো লৈ যাব, বাঘে পাণ নাখায়। বেটা এইবাৰ কি নিব? বাঘ আৰু পাণ থাকিল, এবাকেতো ছাগালটো আছেই, পাণে নিব নে বাঘ নিব দেচোন ক? ভাই নৰদে তয়ে বুজে কো, নাখাওঁ দে তোৰ চিখৰ। সেইকাৰণে কৈছোঁ, লাই শাকত ডাল বাচা কথা ক'ব নালাগে, গম পাইছা না? দম মাৰি মই নৰা বুলি কৈছোঁ না আগতে, নৰা। এতিয়া শুন কেনেকৈ নিব মই কৈ আছোঁ। ফাৰ্ষ্ট ছাগালটো লৈ যাব, ছাগালটো লৈ যায় তাতে থৈ আহি নেক্সট বাঘটো নিব বা পাণটো নিব, নি পেলাই থলাক। তাৰপিছত যিটো ফাৰ্ষ্ট নিছিল ছাগালটো নিছিল, ছাগালটো নেক্সট ৰিটাৰ্ণ লৈ আহিব, ৰিটাৰ্ণ আনি ছাগালটো ইয়াতে থৈ যিটো বস্তু আছিল পাণ বা বাঘ থাকিল সেইটো লৈ যাই পেলাই 2টা বস্তু পাৰ হৈ গ'ল। তাতে এতিয়া বাঘো থাকিল, পাণ থাকিল, বাঘে পাণ নাখায়, এবাকে ছাগালটো থাকিল, ছাগালটো লাষ্ট টাইমত পাৰ কৰি নিলা। চিম্পুল, এইটো কথাও নাজনা তহঁতে। টেনশ্যন তই থাকিলে আৰু আমি বিজনেছত গেৰাণ্টি ছাকচেছ হৈ যাব পাৰিম। বল এতিয়া কালি আমি যাব লাগে। আৰু বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক চাইক কৰিব, আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব।